Hello guys, welcome back to my YouTube channel. আৰু সকলোকে পুনৰবাৰ মিষ্টাৰ চিৰঞ্জীৱ YouTube channel স্বাগতম জনাইছো। আৰু আজি ব্লগটি বেলেগ ধৰণৰ হ'বলৈ গৈ আছে মানে ইণ্টাৰেষ্টিং হ'ব। আৰু আজি ঘৰত কোনো নথকা টাইমত কেনেকৈ সময়বোৰ পাৰ কৰোঁ আপোনালোকক আজি দেখাম। আৰু এতিয়া বৰ্তমান 7টা বাজিছে ৰাতিপুৱা মৰ্ণিং। তাৰপিছতে চাহ খাবলৈ কাৰণে বস্তু ল'বলৈ আহিছে মইনা কলিতাহঁতে এই দোকানত। তাৰপিছতে মই আকৌ ইয়াতে ডকুমেণ্টছ কেইটামান মাক পঠিয়াবলৈ কাৰণে আহিছোঁ। মাহঁতেতো ডিব্ৰুগড় আছে, গতিকে এতিয়া ডকুমেণ্টছ কেইটা দাদা এজনে লৈ যাব, মই তাকে দিবলৈ যাওঁ। আপোনালোকক দেখুৱাম আৰু চাই থাকক। এতিয়া ডিব্ৰুগড়ৰ পৰা কৈছে যে ডকুমেণ্টছখিনি লাগে, তো সেইকাৰণে এতিয়া মই ডকুমেণ্টছ কেইটা এটা দাদাক লগ কৰি পেলাই বাছ গাড়ীত পঠিয়াই দিওঁ। যিহেতু মা এতিয়া বৰ্তমান চৰকাৰী মেডিকেলত আছে, তো ডিব্ৰুগড়ত গৈ চৰকাৰী মেডিকেলত মানে এডমিট হৈ আছে আৰু আজি অপাৰেশ্যন হ'ব মাহঁতৰ। তো এতিয়া মইতো যাম বুলি ক'লে যাব নোৱাৰোঁ, কিন্তু এই ডকুমেণ্টছখিনি লৈ যোৱা নাছিলে সিহঁতি, খৰধৰকৈ গ'ল না, তো সেইকাৰণে থাকি গ'ল। তো সেইকাৰণে এতিয়া তো বেলেগৰ হাতে দি পঠিয়াব লগা হৈছে। তো গাইজ দিলোঁ আৰু দাদাহঁতে গ'লগৈ। এতিয়া মই যাওঁ ঘৰলৈ। আৰু গাইজ ঘৰত আহি পালোঁ, আৰু এই কলিজাটো একদম ধুনীয়াকৈ মায়ে বুকুচাত লৈ লৈছে মাকে। এতিয়া ঘৰৰ কাম এনেকৈ কৰি আছে আৰু বাবা এতিয়া দেখ, এতিয়া দেখ হেল্ল' Chan kan apa Chan Chan oh mai Chan lo ya na ma kai ngo le kan ji rokom jaisi ei tu koibo de etia man tu koibo apa tata labai mane tata ahi gol। তো গাইজ ৰাতিপুৱা চাহকাপ একদম ধুনীয়াকৈ খাব লৈছোঁ। ৰাতিপুৱা আৰম্ভণি দিনটোলৈ একাপো নহয় আধা কাপ গাখীৰ চাহেৰে আৰম্ভ কৰিম। আজি দিনটো যেন ভালে কুশলে যায়। ভালে কুশলে যায় মানে কি এচিডিটি নহ'লেও হ'ল ন, গাখীৰ চাহ খায়। গাখীৰটো লোকেল, এচিডিটি নহয়, আৰু কাপটো বহুত ডাঙৰ, সেইটো কাৰণে আধা দিছোঁ। আৰু তাই ইমান চাহ নাখাওঁ নহয়। আৰু গাইজ ৰাৱণলৈকে বিস্কুট খাইছে চাওক, নিজে খুব নাখায়ে। আৰু এই ভিডিঅ'টো বনাই হোৱাৰ পাছত গাইজ এই মানে ভিডিঅ'টো বনোৱা টাইমত ই 2-3টাই খাই দেখাব, তাৰপিছত যেতিয়া ভিডিঅ'টো বন্ধ কৰি দিয়ে গজব বেজতি নহয় আৰু তো একদম ধুনীয়াকৈ এই বিস্কুট বহুত ভাল লাগে, মানে মোৰ প্ৰিয়, দামো সেনেকুৱাই প্ৰিয়। দেখালে আকৌ পেকেটটো অকল 6টা থাকে, 6টা কেইটা থাকে ৰ 1 2 3 4 5 6 7 8টা থাকে গাইজ। আগলৈ 5টা আছিলে। Sampai saya sedudong.
চাহ খোৱাৰ পিছত গাখীৰ দি গ'ল কি চব্জি বনাবি কচু মাছ গৰৈ মাছ না কি আছিলে এইটো শ'ল মাছ টেষ্টিয়ে বনালি আৰু টেষ্টিকে ইমান বনাব নাজানো হ'লেও যিমানটো পাৰো ইমানটো বনাম আৰু পুৰা জালুক দি ঠেক 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 प्यारी समझ गई ভিডিঅ' চিডিঅ' অহা নাই নি ভিডিঅ' আহিছে গাইজ গৈ পিনি চাবগে মানে বড়োটো বুজি নাপাব ন কেতিয়াবা বাৰু অসমীয়াৰো বনাবলৈ ট্ৰাই কৰিম ইয়াৰ চেনেলত বড়ো চাবলৈ যাব মোৰ চেনেলত আছামিছত চাবলৈ আহিলে হ'ল হে কি নাই কচু কাটি ৰেডি গাইজ দেখছে তো গাইজ বাবুৱে হৈ গ'ল পূৰা শুবলৈ আমনি কৰিলে পূৰা খেলিলে খেলি পেলাই এতিয়া বৰ্তমান হৈ গ'ল আৰু মই জোলা চলি আছোঁ এতিয়া আপোনালোকে কৈছোঁ মই শুই গ'ল ই ধুনীয়াকৈ চাই আছে গাইজ তো গাইজ ভাত পানী খালোঁ অলপমান জিৰাই আছোঁ এতিয়া বৰ্তমান অকলে আছোঁ ঘৰত কিয়নো মইনা কলিতাহঁতে গৈছে বজাৰত তো যিহেতু আজি বুধবাৰ বুধবৰীয়া বজাৰত গৈছে আমাৰ ইয়াতে ধুনীয়াকৈ পতা হয় লীলাবাৰীত ওচৰত আৰু সেইকাৰণে ঘৰতো শাক পাচলি নাছিলে আৰু লগত বাৰু মানুহ গৈছে মইনা কলিতা মাক গৈছে মোৰ শাহুমা গৈছে আৰু শাহুমা 3 দিনমান ধৰি আহি আছে যিহেতু মা ঘৰত নাই আৰু সেই কাৰণে শাহুমাকো অলপ কষ্ট দিয়া লিখিয়াই হৈছে আৰু তো শাহুমাই আহিছে অকণমান বাবুক লৈ দিছে তেতিয়া মানে ঘৰৰ কামখিনি কৰিব পৰা হৈছে যিহেতু ই নাথাকে আৰু অভ্যাস এটা হৈ গ'ল মানে তাৰ বাবুৰ মানে কি ঘৰৰ আইতাকে তাক লৈ পেলাই য'ত ত'ত ফুৰাই থাকে আৰু সেই অভ্যাসটো মানে এতিয়া হৈ গ'ল তাৰ আৰু একেটা জেগাত খেলি পেলাই তেনেকৈ নাথাকে আৰু তো অকণমান টাইম খেলি পেলাই আমনি লাগি পেলাই আৰু অশান্তি আৰম্ভ হৈ যায় তো মানে লৈ ফুৰিব লাগে আৰু সেইকাৰণে শাহুমাক মাতিছোঁ কেইদিনমান তো শাহুমাই অহা যোৱা কৰি আছে শাহুমাক আকৌ সন্ধিয়া হ'লে থওঁগৈ আকৌ ৰাতিপুৱা শাহুমাই আহে তো সেনেকৈ চলি আছে আৰু তাৰপিছতে ইহঁতি আহিলে মই দেখুৱাম বাৰু আপোনালোকক চাই থাকিব তো গাইজ ইহঁতি আহিলে আৰু মই অলপমান এনেই ড্ৰোন শ্বট লৈ আছোঁ বজাৰ পৰা কি আনিছে চাওঁ বোলো তো গাইজ এইবিলাক আনিছে আৰু ঢেৰ কিবা কিবি আছে এইবিলাক ওলাই নাথাকোঁ এতিয়া তো যেতিয়া এইটো বস্তুটো ওলাব তেতিয়া গম পাম এতিয়া আপোনালোকক এইবিলাক দেখাইছোঁ আৰু সেইটোৱে আনিছে আজি বজাৰৰ পৰা আৰু এতিয়া বৰ্তমান পিছফালে পৰা আন্ধাৰ হৈ গৈছে যিহেতু সন্ধিয়া হৈ গৈছে গাঁৱৰ ধৰণে গাইছ মই আজি সন্ধিয়াকৈ গা ধুম ঠাণ্ডাকৈ তেতিয়া ভাল লাগিব তো আজি ভিডিঅ'টি ব্লগটি যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যিখন নতুনকৈ আছে মোৰ চেনেলত ডেফিনেটলি ছাবস্ক্ৰাইবটো কৰি থৈ যাব কিয়নো মানে বহুত দিন ভিডিঅ'টো নিদি মই অলপ ভুল কৰিছোঁ কিয়নো ইউটিউবটো ডাউন হৈ গৈছে এতিয়া আপোনালোকৰ ওচৰত আহিছোঁ আপোনালোকে অলপ সহায় কৰক আকৌ মানে চব বস্তু কমি আছে তো কমি গৈ আছে দিনে দিনে তো আপোনালোকে অলপ সহায় কৰক আৰু এইখিনি কৰক আৰু মানৱতা খাতিৰত তো এতিয়া চবে বজাৰৰ পৰা শেষ হৈ আছে দেখোন কোন আছে আমাৰ ঘৰৰ পৰা ইমান ধুনীয়া এটা পৰিৱেশ দেখি পায় সন্ধিয়া হ'লে তো দেখুৱাইছোঁ চাওক আপোনালোকক সকলোকে এইয়া দেখিছে লাড্ডু গোটেই গাইছে ইমান ধুনীয়াকৈ বেলি পৰিছে আৰু মানে তো ইমানতে আজি ব্লগটি সমাপ্ত কৰিছোঁ বাই বাই নদীৰ সমান বব কোন জুবিনদাৰ সমান হ'ব কোন আৰু আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গ আৰু তেখেতক আমি জাষ্টিচ দিব লাগিব সকলোৱে মানে আমাৰ সক্ষমত আমি যিমানখিনি পাৰোঁ আমি লাগি আছোঁ সকলোৱে দিনে ৰাতিয়ে
কিন্তু অসম চৰকাৰ আমাৰ যিখিনি কৰিব লাগে সেইখিনি নিয়মীয়াকৈ চলি আছে। চলি থকা স্বত্তেও মানে এনেকুৱা অনুভৱ হৈ আছে যে বহুত শ্ল'লি কামবোৰ হৈ আছে। মানে যিমান ফাষ্ট হ'ব লাগিছিলে মানে সিমানটো ফাষ্ট এতিয়ালৈকে হোৱা নাই। যদিহে অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত হোৱাহেঁতেন তেতিয়া হয়তো দুদিনতে কামবিলাক পৰা একদম কাৰ দুখ কি দুখ সকলোখিনি ওলাই পৰিলেহেঁতেন। মই সেনেকৈ ভাবিছোঁ মানে, কিয়নো জুবিন দাক যিমানটো মৰ্যাদা দিব লাগে, যিমানটো যিখিনি কৰিব লাগে সেইখিনি এতিয়ালৈকে যেন কৰা নাই, তেনেকুৱা এটা অনুভৱ হৈ আছে। তো যদি কিবা ভুলকৈ কৈছোঁ হয়নে নহয় আপোনালোকে এবাৰ ভাবি চাব। আৰু সকলোৱে আমাৰ মৰমৰ জুবিনদাৰ বাবে হেছটেগ লিখি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখক কমেণ্ট বক্সত। আমাক তেল দিম, দালি দিম, চেনি দিম, বিভিন্ন বস্তু দিব তেখেত। এতিয়া বৰ্তমান যিহেতু ইলেকশ্যন আহি আছে, তো ইলেকশ্যনত জিকা পাছত আকৌ সকলো বস্তুৰ দাম বঢ়াই দিব। মানে ভগৱানে যিখিনি টেলেণ্ট দিছে, যিখিনি কৰিব পৰা শক্তি দিছে, সেইখিনি কৰিয়ে নিজৰ পেট নিজে পুহিব পাৰিম, সেইখিনি বিশ্বাস নিজৰ ওপৰত আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ এটাই অনুৰোধ কৰিছোঁ, তেল দিম, দালি দিম, মিঠাত কিবা কিবি দিম বুলি কোৱাৰ বাদ দি জুবিন দাক আমি ন্যায় অতি সোনকালে দিম বুলি কওক আৰু এইকেইদিনতে দিম বুলি কওক। আপুনি চাব নেক্সট ইয়েৰ আপোনাক নকওঁ বাকীখিনি। তো গাইজ, এই আলহী আমাৰ ঘৰত প্ৰথমবাৰ আহিছে ভণ্টি, আৰু পূৰা একদম ধুনীয়াকৈ এতিয়া আমি চাহ খাব লৈছোঁ। এইফালে আছে মা আৰু এইফালে আছে মইনাকণিজা, এইফালে আছোঁ মই। এতিয়া চাহ খাম। তাৰপিছত ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, যি কৰে কৰিব বাধ্য। এইবিলাক খুজি থাকিও লাভ নাই, আপোনালোকে যদি নিদিয়ে তেতিয়া খুজি থাকি লাভ নাই। গতিকে আপোনালোকে ভাল লাগিলে যি ক'লে কৰিব, নকৰিলে নাই। বাই বাই।